মানে আমাৰ অসমত যিমান নহ'লেও যেতিয়া হ'লেও আমৰ একচুৱেলি ইয়াৰ চেন্নাইৰ যোনটো আম সেইটো টেষ্ট বেলেগ আৰু আমাৰ অসমৰ আমটো টেষ্ট বেলেগ। অকল এতিয়া ৰাতি বাজিছে 2:30 আৰু আমি খাইছোঁ আপোনাৰ আম। মা আকৌ ধুই ল এইটো। এতিয়া বৰ্তমান ৰেডি হৈ আছে ইয়াৰ বাবে কেনেকৈ নহয় ইয়াত থৈ লয়, ইয়াত এনেকৈ থৈ লয়, এখন হাতে ধৰি এখন হাতে মাৰে বঢ়িয়া তেনেকৈ আমাৰ আমৰ চিষ্টেমটো হৈ আছে আৰু চিধা কৰিলোঁ আমটো চিধা কৰিলোঁ এনেকৈ বোপায়ো আম এটা খাব নোৱাৰা নাই পাই আমি আমৰ জুতি লোৱা পিহনাত দি জুতি লোৱাই বেলেগ সোৱাদ। তো ৰাতি বেলেগৰ বাৰী বা চুৰ কৰি আনি 2:30 বজাত আম খাবলৈ মন গ'ল। আমাৰ আমৰ জুতি দিয়া মানুহজন হ'ল প্ৰশান্ত, তাকো বেলেগৰ বাৰী বা চুৰ কৰি আনিছে। ইয়াৰ বাবে জলকীয়া 4টা, নিমখ। আমটো চিধা কৰি লওঁ, আমটো চিধা কৰি চিধা কৰিম আমটো এতিয়া এনেকৈ। আম বুলি ক'লে মুখলৈকে পানী আহি যায়। মই অকলে 2-3টা আম খাই দিম। মই টেঙা বুলি ক'লে মৰি যাব পাৰোঁ। টেঙা জানো মিঠাই থাকে, টেঙা মিঠা দুটাই আছে আৰু হ'লেও আম টেঙাই আৰু মিঠা বুলি নাথাকে আৰু টেঙা বুলিয়ে থাকে। अरे कहना क्या चाहते हो? আম টেঙা। বহি ল ভালকৈ বহি ল। তো আমাৰ আমৰ সেইটো যোগাৰ হৈছেগৈ লাহে লাহে। বাহিৰত পৰিছে লোকচান নকৰি, বহুত কষ্ট চুৰ কৰি অনা। বুকুত দুখ পালি নে? সেই ইয়াতে দুখ পায়। এতিয়া দুখ বিষাই আছে। নাই এতিয়া আমাৰ ল'ৰাটো বেচেৰা ওপৰৰ পৰা আম পাওঁতে বুকুতে ধমকে লাগিলে। চাবি একদম গুটিৰো নিবি চুকা হা চুতলকে মঙহ। বঢ়িয়া। পেলাব ধৰিছে, গুটি কেলে পেলাব লাগে? সেইটো এক কৰিব পাৰিবনে? শেষ হৈ যাব, তই খোৱা মানুহ কিমান ওলাব? গুটি নেপেলাব, যেতিয়ালৈকে গুটি আমৰ সেই গুটি নাথাকে বাছ তেতিয়ালৈকে একদম খাই ভাল নালাগে। গুটি চুপিব পাব লাগে তেতিয়াহে। আমৰ গুটি দেই লাগি আছে, এটা অলৰেডি হ'ল আৰু এটা আছে। আৰু আমাৰ মানে নতুন ৰান্ধনি নিচিনা, মানে বিলনী এজন নতুন, তো এতিয়ালৈকে ভালকৈ মানে শিকাই নাই, কেনেকৈ বিয়া পাতিব নাজানো আৰু বিশেষকৈ হ'বলৈ হৈছেগৈ, বেছি সময় নাই আৰু জাষ্ট অকণ সময় পিছতে আমাৰ খাব পৰা হৈ যাব। গুটিটো ওলাইছেগৈ লাহে লাহে। চাইড তলফালেতো আছে। ঠিক আছে, পৰি ইয়াতে থ, জলকীয়াটো কাট, তই ভালকৈ জোকাই দিয়ে, হাতে সৈতে ধুনীয়াকৈ মিলাই দিয়ে।
বঢ়িয়া 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 হ'ল বেছি নোলায় জলকীয়া ধৰি যাব লগাম জানো মানে জলকীয়া নিদিলে কেনেকৈ হয় ধুনীয়াকৈ ঘঁহি দিবি এনেকৈ ভাঙি চিঙি ইয়াত দিয়া হ'ল খুব সেউজীয়া জলকীয়া কেঁচা জলকীয়া যিটো মানে আমটো খোৱাত টেষ্ট দিব আৰু মোৰতো এতিয়াই লোভৰ পানী পৰিছে লাহে লাহে আমৰ যোগাৰখিনি হৈছে গোটেইখিনি দিলে অকণ খেহাই খাব বোলো তেতিয়া আম খোৱা কোব তেতিয়া ওলাব বঢ়িয়া নিমখ বেছ বেছি হ'ব নিমখ দিয়ে দে হ'লেও অকণ চুকাই হওক ধুনীয়াকৈ খান গলি যোৱাকৈ বঢ়িয়া বঢ়িয়া কি গোন্ধ ওলাইছে জলকীয়া দুটা আম বহুত ওলালে ওলাব ধনিয়া পাতা অলপ লগাব লাগিছিলে গোটেইকেইটা মোক দে গোটেই এটা গোটেইকেইটা ন সেইটো গুটি নাখাওঁ এনজয় কৰ যা তো বন্ধুসকল এতিয়া মোৰ কাৰণে আমৰ সেইটো পাই গ'লোঁ এতিয়া মই খাবলৈ ষ্টাৰ্ট কৰোঁ ঠিক আছে জলকীয়াটো অকণমান কম হোৱা যেন পাইছোঁ কিন্তু হ'লেও ঠিক আছে আম যিটো বহুত ভাল পাওঁ ৰাতিৰ দিন চাবলৈ নাই পালে চুটাই গ'লেও হ'ল মানে আমাৰ অসমত যিমান নহ'লেও যেতিয়া হ'লেও আমৰ একচুৱেলি ইয়াৰ চেন্নাইৰ যোনটো আম সেইটো টেষ্ট বেলেগ আৰু আমাৰ অসমৰ আমটো টেষ্ট বেলেগ আমাৰ অসমৰ আমটো মানে ইমানকণ আপুনি মুখত দিলে মুখৰ যোনটো পানী একদম ওলাই পৰিব সেইটো নোলায় মানে আপোনাৰ বালিও আহে নিচিনা হ'লেও টেষ্টটো উঠিছে আম খোৱা লাগিছে বেছি চাই থাকিব নালাগে হা মুখ লাগিব পাৰে ঠিক নাই কিমানো চাই মুখৰ পানী পৰিছে মানে জলকীয়া নিমখ লাগিছে বঢ়িয়া আছে মই কৈছোঁ আপোনালোকে চাই থাকক মই খাই থাকোঁ বাই বাই মজা লাগিছে বেছি চাই থাকিলে মুখ লাগিব হা বাই বাই